বিগ থেংক ইউ টু অল অফ ইউ থেংক ইউ এইকাৰণে কাৰণ বাৰ্থডেটো প্ৰত্যেক বছৰে আহে বাট হয়তো প্ৰথমবাৰৰ কাৰণে মই বাৰ্থডে এনেকৈ চেলিব্ৰেট কৰিছোঁ সাধাৰণতে জানিবলৈ পাওঁ যে ডেফিনেটলি ইফালে সিফালে সকলো মানে ঠাইত ৱেল উইচেছ আছে কিন্তু বাস্তৱত মুখামুখি হ'বলৈ পাই মানে আই থিংক ইটছ এ গ্ৰেট ফিলিং অল টুগেডাৰ আৰু তেওঁলোকৰ লগত মই যদিও যোগাযোগত থাকোঁ আনন্দ হওক বা নাচিৰ হওক আজি তেওঁলোকৰ আৰু কেইজনমান আছে আমাৰ মাজত যেতিয়া মই জানিবলৈ পাইছিলোঁ যে তেওঁলোকে বহুত অসুবিধাৰ মাজতো গুৱাহাটীত আহিবলৈ ইচ্ছুক এই মোৰ দিনটো এটা সাধাৰণ বাৰ্থডে স্পেচিয়েল কৰিবলৈ তেতিয়া মই অলপ এক্সাইটেড ডেফিনেটলি হৈছিলোঁ আৰু আপোনালোকক আজি জনাবলৈ পাই মই অত্যন্ত সুখী যে আই এম ৰিয়েলি থেংকফুল এণ্ড আই এম ৰিয়েলি থেংকফুল টু অল অফ ইউ মই দেখুৱাব বিচাৰিছোঁ মোৰ লগত আছে আৰু কেইজনমান সকলো আহিছে গোলাঘাটৰ পৰা আই থিংক